মিছন বসুন্ধৰা নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ মাটি বাৰী আছে তেনেহ'লে কিন্তু আপোনালোকৰ মাটিৰ খাজনা দিব লাগিব। এতিয়া কিন্তু মাটিৰ খাজনা অনলাইনত দিব লাগে। এতিয়া কিন্তু মাটিৰ খাজনা আপোনালোকে অফলাইনত দিব নোৱাৰিব। তেনেকুৱাকৈ আপোনালোকে আগত অফলাইনত মাটিৰ খাজনা দিছিল, বৰ্তমান কিন্তু আপোনালোকে অনলাইনত মাটিৰ খাজনা দিব লাগিব। কেনেকৈ আপোনালোকে অনলাইনত মাটিৰ খাজনা দিব, আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা মিছন বসুন্ধৰা নিউ ৱেবছাইটৰ পৰা মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো সাবস্ক্রাইব করে রাখি দিব। কেনেকৈ আপোনালোকে অনলাইনত মাটিৰ খাজনা দিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব, মিছন বসুন্ধৰা। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছেট কৰি ল'ব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এইটো কিন্তু অফিচিয়েল ৱেবছাইট। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত কিন্তু বহুতো অপশ্যন দিয়া আছে। মাটিৰ খাজনাৰ অপশ্যন অলপমান তলত আহি যাব আৰু তলত আহি যাব। ইয়াত চাব দিয়া আছে অনলাইন পেমেণ্ট অফ লেণ্ড ৰিনিউ। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হ'ব, এপ্লাই নাওৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে এপ্লাই নাওৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ডাইৰেক্ট আপোনালোকক শিৱাজ্যোতি পৰ্টেলৰ অফিচিয়েল ৱেবছাইটত লৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে এপ্লাইৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হ'ব, যিহেতু আপোনালোকে নিজে কৰিব। ইয়াত আপোনালোকে ফাৰ্ষ্ট চিটিজেন চিলেক্ট কৰি লৈ ল'ব। তলত আহি যাব, তলত চাব দিয়া আছে লগ ইন এণ্ড ৰেজিষ্টাৰ। এতিয়া আপোনালোকে লগইনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে লগইনৰ ওপৰত ক্লিক কৰিব, এতিয়া এইটো পেজ অপেন হ'ব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ইউজাৰ নেম পাছৱৰ্ডটো বহাই দি এইটো বস্তু টিপ মাৰি দি আপোনালোকে চেনেলৰ ওপৰত ক্লিক কৰিব। আৰু যদি আপোনালোকে এতিয়াও ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বনোৱা নাই, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট নিউ ইউজাৰত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বনাই ল'ব। ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বনাই এতিয়া আপোনালোকে ইয়াত ইউজাৰ নেম আৰু পাছৱৰ্ডটো বহাই দিব। সেইটো বস্তু টিপ মাৰিব। তাৰপিছত আপোনালোকে চেনেলৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চেনেলৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু এইটো পেজ অপেন হ'ব। এতিয়া আপোনালোকে ইয়াত যদি থ্ৰী ডট, এতিয়া আপোনালোকে থ্ৰী ডটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে থ্ৰী ডটৰ ওপৰত ক্লিক কৰিব, ইয়াত আহি যাব ছাৰ্ভিচ। এতিয়া আপোনালোকে ছাৰ্ভিচৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত এটা বক্স আহি যাব, আপোনালোকে ইয়াত লিখিব ই খাজনা। আপোনালোকে জাষ্ট লিখি ইয়াত চাৰ্চ কৰি দিব। ইয়াত চাব, ইয়াত ই খাজনা আহি গৈছে। এতিয়া আপোনালোকে আৰু এবাৰ এপ্লাইৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে ই খাজনা, এপ্লাই চাব দিয়া আছে এপ্লাই। এতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আৰু এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে আৰু এবাৰ এপ্লাইৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে এপ্লাই ই খাজনা এপ্লাই। এতিয়া আপোনালোকে আৰু এবাৰ এপ্লাইৰ ওপৰত ক্লিক কৰিব। এতিয়া ফাৰ্ষ্ট এইটো পেজ অপেন হ'ব। ফাৰ্ষ্ট ইয়াত আপোনাৰ এপ্লিকেশ্যন ফুল নাম বহাই দিব, এপ্লিকেশ্যন মোবাইল নম্বৰ বহাই দিব, এড্ৰেছটো বহাই দিব, পিনক'ড নম্বৰটো বহাই দিব, আপোনাৰ নাম আৰু ইয়াত আপোনাৰ এড্ৰেছটো ফুল বহাই দিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ যিটো আধাৰ কাৰ্ডত ফুল নাম দি আছে, ইয়াত আপোনাৰ ফুল নামটো বহাই দিব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। ইয়াত আপোনাৰ নাম মোবাইল নম্বৰ বহাই দিব। তাৰপিছত আপোনালোকে প্ৰচেছৰ ওপৰত ক্লিক কৰি যাব। ইয়াত আহি যাব আৰ এন চিয়ৰ। তাৰপিছত আপোনালোকে প্ৰচেছৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত কিন্তু আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত এক নম্বৰত আহি যাব আধাৰ কাৰ্ডৰ অপশ্যন, দুই নম্বৰত আহি যাব আই ডু নট হেভ আধাৰ। যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই, তেনেহ'লে আপোনালোকে আই ডু নট হেভ আধাৰ কাৰ্ডত ক্লিক কৰিব। ইয়াত আপোনাৰ পেন কাৰ্ড ফুল নাম বহাই দি আপোনালোকে ভেৰিফাইৰ ওপৰত ক্লিক কৰিব। যিসকলে আধাৰ কাৰ্ড নাই সেইসকলে এইটো অপশ্যনত ক্লিক কৰিব। আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেনেহ'লে আপোনালোকে ইয়াত এক নম্বৰ বক্সত টিপ মাৰ্ক দিব। টিপ মাৰ্ক দি আধাৰ কাৰ্ড নম্বৰটো বহাই দি আপোনালোকে ভেৰিফাইৰ ওপৰত ক্লিক কৰিব। দুটা অপশ্যন দিয়া আছে, আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যন চিলেক্ট কৰিলে আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব। যেতিয়া আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো বহাই দি ভেৰিফাই আধাৰত ক্লিক কৰিব, লগে লগে কিন্তু ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো ভেৰিফাই হৈ যাব।
ইয়াত চাব তেতিয়া আপোনালোকে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দি ভেৰিফাইৰ ওপৰত ক্লিক কৰিব পেজটো কিন্তু অলপমান লোডিং ল'ব আপোনালোকে অলপমান ৱেইট কৰিব যেতিয়া আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো বহাই দি ভেৰিফাই আধাৰত ক্লিক কৰিব এতিয়া আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফাই হৈ যাব এতিয়া কিন্তু ইয়াত তিনিটা অপশ্যন আহি যাব এনেকুৱাকৈ ফাৰ্ষ্ট আহি যাব নিউ ষ্টেচন 2 নম্বৰত আহি যাব খাজনা পেমেণ্ট 3 নম্বৰত আহি যাব ডাউনলোড খাজনা ৰিচিপ্ট আপোনালোকে কিন্তু খাজনাটো দিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিব লাগিব আপোনালোকে ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিব তেতিয়া আপোনাৰ নামটো ৰেজিষ্টাৰ হৈ যাব তাৰপিছত কিন্তু আপোনালোকে খাজনা পেমেণ্টটো কৰিব লাগিব যেতিয়া আপোনাৰ পেমেণ্টটো হৈ যাব তেতিয়া কিন্তু আপোনাৰ ৰিচিপ্টটো ডাউনলোডত ক্লিক কৰি ডাউনলোড কৰি ল'ব লাগিব এই কাৰণে আপোনালোকে ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিব লাগিব এই কাৰণে আপোনালোকে ইয়াত চাব 1 নম্বৰত দিয়া আছে নিউ ৰেজিষ্টাৰ এতিয়া আপোনালোকে 1 নম্বৰ অপশ্যনটো ইয়াৰ পৰা সিলেক্ট কৰি লৈ ল'ব লৈ তাৰপিছত ইয়াত চাব দিছে নেক্সট তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব কিন্তু ইয়াত এটো ফৰ্ম ওপেন হৈ যাব এনেকুৱাকৈ ফাৰ্ষ্ট ইয়াত আহি যাব চুজ ডিস্ট্ৰিক্ট ফাৰ্ষ্ট যেটো ইয়াত আপোনাৰ ডিস্ট্ৰিক্টৰ নাম আপোনালোকে ইয়াত আছে আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত কিন্তু ইয়াত আহিব আপোনাৰ সাৰ্কেলৰ নাম ইয়াত যেটো আপোনাৰ সাৰ্কেলৰ নাম আপোনালোকে ইয়াত আছে সাৰ্কেলৰ নামটো সিলেক্ট কৰি লৈ ল'ব এই দুটো অপশ্যন আহি যাব ৰুলাৰ এণ্ড উৰবান এতিয়া আপোনালোকে ইয়াৰ পৰা যদি গ্ৰামৰ হয় সিলেক্ট কৰি ল'ব ৰুলাৰ আৰু যদি টাউনৰ তেনেহ'লে আপোনালোকে সিলেক্ট কৰি ল'ব ৰুলাৰ আপোনালোকে ইয়াৰ পৰা চাই সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহিব আপোনাৰ ভিলেজৰ নাম ইয়াত অলৰেডি এছএমএছ কিবোৰ্ড দিয়া আছে যেটো আপোনাৰ ভিলেজৰ নাম হয় আপোনালোকে ইয়াত এছএমএছত কিবোৰ্ড দিয়া আছে আপোনালোকে ইয়াত ফাৰ্ষ্ট আপোনাৰ গাঁৱৰ নামটো সাৰ্চ কৰিব যেতিয়া আপোনালোকে ইয়াত আপোনাৰ গাঁৱৰ নামটো সাৰ্চ কৰি আপোনাৰ গাঁৱৰ নামবিলাক আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে চাই ল'ব যে ইয়াত আপোনাৰ গাঁৱৰ নাম কোনটো হয় ইয়াত যেটো আপোনাৰ গাঁৱৰ নাম হয় আপোনালোকে ইয়াত আছে আপোনাৰ গাঁৱৰ নামটো ফাৰ্ষ্ট সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব পাট্টা নম্বৰ এতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব পাট্টা টাইপ এতিয়া কিন্তু ইয়াত এটো অপশ্যন আহি যাব ইয়াত যেটো 1 নম্বৰ অপশ্যন দিয়া আছে খেৰাজ মেদি আপোনালোকে ইয়াৰ পৰা হেতু অপশ্যন ফাৰ্ষ্ট সিলেক্ট কৰি লৈ ল'ব ইয়াত দুটো অপশ্যন দিয়া আছে একসনা আৰু সেৰাজ মদি আপোনালোকে ইয়াৰ পৰা ইয়াত চাব যেটো 1 নম্বৰ অপশ্যন দিয়া আছে খেৰাজ মদি আপোনালোকে ইয়াৰ পৰা হেতু অপশ্যন ফাৰ্ষ্ট সিলেক্ট কৰি লৈ ল'ব যদি আপোনালোকে ইয়াৰ পৰা নিউ অপশ্যন সিলেক্ট কৰে তেনেহ'লে ইয়াত না আহিব ইয়াত কিন্তু বৰ্তমান একসনাটো না আহে আপোনালোকে ইয়াৰ পৰা খেৰাজ মদি সিলেক্ট কৰি ল'ব তাৰপিছত ইয়াত আহি যাব পাট্টা নম্বৰ ইয়াত যেটো আপোনাৰ পাট্টা নম্বৰ হয় আপোনালোকে ইয়াত আপোনাৰ পাট্টা নম্বৰটো ক্লিক কৰিব ইয়াত নম্বৰ আহি যাব এতিয়া যেটো আপোনাৰ পাট্টা নম্বৰ হয় আপোনালোকে ইয়াত আছে আপোনাৰ পাট্টা নম্বৰটো সিলেক্ট কৰি লৈ ল'ব এতিয়া আপোনাৰ ইয়াত পাট্টা নম্বৰটো সিলেক্ট হৈ যাব এতিয়া ইয়াত আহি যাব চুজ পাট্টাদাৰ নাম এতিয়া আপোনালোকে এটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত নামবোৰ আহি যাব এনেকৈ এতিয়া আপুনি চাই ল'ব যে ইয়াত আপোনাৰ নাম কোনটো হয় ইয়াত যেটো আপোনাৰ নাম হয় এতিয়া আপোনালোকে ইয়াত আপোনাৰ নামটো সিলেক্ট কৰি লৈ ল'ব এতিয়া আপোনালোকে ইয়াত আপোনাৰ নামটো সিলেক্ট কৰি লৈ ল'ব এতিয়া কিন্তু তলৰ অপশ্যনটো ফাৰ্ষ্ট আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব ফাৰ্ষ্ট কিন্তু ইয়াত আপোনাৰ নামটো এড কৰিব লাগিব যেতিয়া ইয়াত আপোনাৰ নামটো এড হৈ যাব তাৰপিছত চাব দিয়া আছে নেক্সট তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব কিন্তু এইটো বস ওপেন হৈ যাব এতিয়া আপুনি ওকে ক্লিক কৰি দিব এতিয়া কিন্তু ইয়াত আৰু এটা পেজ ওপেন হৈ যাব ইয়াত কিন্তু 4টা অপশ্যন দিয়া আছে আপোনালোকে এই 4টা অপশ্যন ফিল আপ কৰিব লাগিব এতিয়া ইয়াত আহি যাব এপ্লিকেশন ডিটেইলছ ফাৰ্ষ্ট ইয়াত আপোনাৰ ফুল নামটো আহি যাব তাৰপিছত কিন্তু ইয়াত আপোনালোকে আপোনাৰ নামটো এছএমএছত টাইপ কৰি বহাই দিব লাগিব তাৰপিছত যেটো আপোনাৰ জেন্ডাৰ হয় মেল ফিমেল আপোনালোকে ইয়াৰ পৰা আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আছে আপোনাৰ গাৰ্জিয়ান নাম ইয়াত আপোনাৰ গাৰ্জিয়ান নামটো বহাই দিব ইংলিছ এণ্ড এছএমএছ তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো অলৰেডি আহি যাব তাৰপিছত ইয়াত আপোনাৰ এড্ৰেছটো বহাই দিব ইয়াত মোবাইল নম্বৰটো অলৰেডি আহি যাব তাৰপিছত আপোনালোকে আৰু এবাৰ নেক্সটত ক্লিক কৰিব ওকেত ক্লিক কৰি দিব এতিয়া ইয়াত চাব কিন্তু মই নামবোৰ লেখা নাই সেইকাৰণে ইয়াত অহা নাই আপোনালোকে ফাৰ্ষ্ট ইয়াত সকলো নাম এছএমএছত টাইপ কৰি ভালকৈ চাই বহাই দিব যেতিয়া আপোনালোকে নামবোৰ সকলো বহাই দিব তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব কিন্তু অলৰেডি এছএমএছত কিবোৰ্ড দিয়া আছে আপোনালোকে কিবোৰ্ডত টাইপ কৰি আপোনাৰ যেটো ইংলিছ নাম এছএমএছ নাম আপোনাৰ ইয়াত ফুল নামটো ভালকৈ চাই বহাই দিব লাগিব যেতিয়া আপোনালোকে সকলো নামবোৰ বহাই দিব তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব ওকেত ক্লিক কৰি দিব এটো সাকসেসফুল হৈ গৈছে এতিয়া কিন্তু ইয়াত আপোনাৰ ডকুমেন্ট এটা আপলোড দিব লাগিব যেটো আপোনাৰ জমিৰ আগৰ খাজনা যেটো আছে আপোনালোকে ইয়াত ফটো তুলি
PDF বনাই আপোনাৰ খাজনা ৰিচিপ্টটো আপোনালোকে ইয়াত আপলোড কৰি দি দিব খাজনা ৰিচিপ্ট তেতিয়া ইয়াত আপোনাৰ ডকুমেণ্টটো আপলোড হৈ যাব তেতিয়া আপোনালোকে চাব ইয়াত দেখুৱাই দিব ডকুমেণ্ট হেজ বিন সাকসেসফুল আপলোডেড তেতিয়া আপোনালোকে আৰু এবাৰ নেক্সটত ক্লিক কৰিব ইয়াত চাব ডকুমেণ্টটো আহি গৈছে ডকুমেণ্টটো মই আপলোড দি দিছো এতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত এপ্লিকেশনটো আহি যাব আপোনালোকে যি ফিলআপ কৰি সকলো প্ৰসেস আহি যাব আপোনালোকে এবাৰ এপ্লিকেশনটো সম্পূৰ্ণকৈ চাই ল'ব যে সম্পূৰ্ণ ফিলআপটো সঠিক আছে না নাই যদি সম্পূৰ্ণ ফিলআপটো ঠিকই আছে ইয়াত নাম আহি যাব ইয়াত আপোনাৰ ডিটেইলছ সকলো আহি যাব এনেকুৱাকৈ এতিয়া ইয়াত চাব এটা বক্স দি আছে এতিয়া আপোনাৰ তলত আহি আপোনালোকে ফাৰ্স্ট হেটো বক্সত টিপ মাৰ্ক দি দিব এটো বক্সত টিপ মাৰ্ক দি এতিয়া আপোনালোকে ফিনিশৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে ফিনিশৰ ওপৰত ক্লিক কৰিব এতিয়া ইয়াত আহিব লিভ এতিয়া আপোনাৰ লিভৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে লিভৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আছে পেমেন্টৰ অপচন এতিয়া আপোনালোকে ইয়াত যেহেতু আপোনালোকে ইয়াত খালি এটা ডকুমেন্ট আপলোড কৰিছে আপোনালোকে ইয়াত 11 লিখি দিব তাৰ পিছত আপোনালোকে মেক পেমেন্টৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে মেক পেমেন্টৰ ওপৰত ক্লিক কৰিব ইয়াত আহি যাব আৰএনসিও তাৰ পিছত আপোনালোকে এতিয়া প্ৰসেছৰ ওপৰত ক্লিক কৰিব এতিয়া ইয়াত আহি যাব পেমেন্টৰ অপচন এতিয়া আপোনালোকে ইয়াত পেমেন্টটো কৰি দি দিব 10 টকা আৰু 30 40 টকা এতিয়া কিন্তু আপোনালোকে ইয়াৰ পৰা ফোন পে গুগল পে এডিমিট আপোনালোকে যিকোনো পৰা ইয়াত এটা 40 টকাটো পে কৰি দিব লাগিব এতিয়া আপোনাৰ পেমেন্টটো ইয়াত সাকসেসফুল হৈ যাব কিন্তু ইয়াত দেখুৱাই যাব আপোনালোকে এটা ৰিসিপ্ট ডাউনলোড হৈ যাব আপোনালোকে ৰিসিপ্ট ডাউনলোড কৰি ৰাখি দিব এতিয়া আপোনাৰ নামটো ভেৰিফাই হৈ যাব তাৰ পিছত কিন্তু আপোনালোকে খাজনা পেমেন্টটো কৰিব লাগিব কিনেকৈ আপোনালোকে খাজনা পেমেন্টটো কৰিব নেক্সট ভিডিঅত মই হেতু প্ৰসেস দেখুৱাই দি আছো আপোনালোকে ফাৰ্স্ট ৰেজিষ্টাৰ কৰক তাৰ পিছত কিন্তু আপোনালোকে ইয়াৰ পৰা খাজনা পেমেন্টটো কৰিব লাগিব কিনেকৈ আপোনালোকে পেমেন্টটো কৰিব নেক্সট ভিডিঅ আহি আছে আপোনালোকে ফাৰ্স্ট নিউ ৰেজিষ্টাৰ কৰি ৰাখি দিয়ক